কথাটো হ'ল যে এই অপৰ শব্দটোৰ লগত বান্ধৱ শব্দটো ব্যৱহাৰ হৈছে। ইয়াৰ পৰা সহজে অনুমেয় যে দামোদৰ আৰু ভট্টদেৱ দুটা ভিন্ন সত্তাৰ এক নিবিড় বান্ধোন মাথো। গুৰুলীলাত লিখা হৈছে, শুনা ভট্টদেৱ তুমি বেশ সমসৰ, তুমি মোৰ বান্ধৱ অপৰ দামোদৰ। মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিওঁতা আন বহুজন শিষ্যৰ ভিতৰত আছিল ভট্টদেৱ অন্যতম। দেৱ দামোদৰ গুৰুৰ ধৰ্মমত আৰু দৰ্শনৰ প্ৰকৃত ধাৰক আৰু বাহক আছিল ভট্টদেৱ। মহাপুৰুষ ভট্টদেৱৰ কৃতিৰ বলতেই বলৱান হৈছিল দামোদৰীয় মাৰ্গ আৰু দৰ্শন। গুৰু দামোদৰদেৱে নিজে সাধনাকৃত ভক্তি মাৰ্গত অবিচলিত যন্ত্ৰী ৰূপে থাকি অপৰ দামোদৰ শ্ৰী ভট্টদেৱক যন্ত্ৰৰূপে ব্যৱহাৰ কৰি বৈষ্ণৱ সাহিত্যৰ যি বোৱতী ধাৰা নমাই থৈ গ'ল, সেয়া আজিও অতুলনীয় আৰু অবিস্মৰণীয় দিগ্গজ। মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ প্ৰেৰণাত শ্ৰী শ্ৰী ভট্টদেৱে সৃষ্টি কৰিছিল দুখনি অমৰ সাহিত্য কথা ভাগৱত আৰু কথা গীতা। অসমীয়া মাতৃভাষা আৰু সাহিত্যৰ স্বকীয়তা ৰক্ষা কৰা যৎপূৰণেষ্টি কৰা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে শ্ৰী শ্ৰী ভট্টদেৱ আৰু তেখেতৰ গদ্য সাহিত্যক হৃদয়গম কৰি মন্তব্য কৰি গৈছিল যে গদ্য সাহিত্যৰ কথা এৰি দিলেও এই যুগত কথা গীতা কথা ভাগৱতে অসমীয়া গদ্য সাহিত্যক পৃথিৱীৰ সেই কলীয়া গদ্য সাহিত্যৰ ভিতৰত অনুপম আসন প্ৰদান কৰিছে। অসমীয়া গদ্য ৰীতিক ভট্টদেৱে সৰ্বপ্ৰথম সাহিত্যিক গঢ় দিলে। এওঁৱেই অসমীয়া গদ্য সাহিত্যৰ জনক। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই শ্ৰী শ্ৰী ভট্টদেৱৰ বিষয়ে এই ধৰণে লিখি থৈ গৈছিল। ভট্টদেৱৰ কথা প্ৰতিভা আৰু অসমীয়া সাহিত্যলৈ তেওঁৰ বৰঙণি সম্পৰ্কে শিক্ষিত সমাজৰ প্ৰথম দৃষ্টি আকৰ্ষণ কৰে পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে। তেখেতে বিশ্বকবি ৰবীন্দ্ৰনাথ, প্ৰফুল্ল চন্দ্ৰ ৰায়, মহাত্মা গান্ধী, আশুতোষ মুখাৰ্জী আদি ভাৰত বৰেণ্য মনীষীসকলক কথা গীতা আৰু কথা ভাগৱত দেখুৱাইছিল আৰু অসমীয়া গদ্য সাহিত্যৰ প্ৰাচীনতম পৰম্পৰাৰ বিষয়ে এই মনীষীসকলক প্ৰমাণ দিছিল। ভট্টদেৱক পোহৰলৈ আনি অসমীয়া সাহিত্যক ন্যায্যস্থান দিয়াত আটাইতকৈ হেমচন্দ্ৰ গোস্বামী দেৱৰ বৰঙণি আটাইতকৈ বেছি আছিল। অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভট্টদেৱে স্থায়ী আসন দিছে। ভট্টদেৱক স্থায়ী আসন দিছে প্ৰধানকৈ কথা ভাগৱত আৰু কথা গীতা। অসমৰ সনাতনী ঐতিহ্যত যি দুবিধ সংস্কৃতিয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে, সেই দুই সংস্কৃতি হৈছে মঠ মন্দিৰৰ স্থাপত্য সংস্কৃতি আৰু সত্ৰ সংস্কৃতি। সত্ৰ সংস্কৃতিক পূৰ্ণাংগ ৰূপত বাস্তৱায়িত কৰা মহান কলাকাৰজন আছিল মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱ। 1540 খ্ৰীষ্টাব্দত বৰপেটাৰ পাটবাউসী সত্ৰ প্ৰতিষ্ঠা কৰি এই সত্ৰই গুৰুজনাই পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰী শ্ৰী ভট্টদেৱক স্থলাভিষিক্ত কৰিছিল। সেয়াই আছিল অসমৰ প্ৰথমখন পূৰ্ণাংগ সত্ৰ। শ্ৰী শ্ৰী দামোদৰদেৱে যি সত্ৰ পাটবাউসীত প্ৰতিষ্ঠা কৰিছিল আৰু ভট্টদেৱক সেই সত্ৰৰ পূৰ্ণাংগ সত্ৰাধিকাৰৰ দায়িত্ব দিছিল, আমাৰ অসমৰ সত্ৰৰ বুৰঞ্জীত সেইখনেই আছিল আটাইতকৈ পূৰ্ণাংগ আৰু প্ৰাচীন সত্ৰ। শ্ৰী শ্ৰী দামোদৰদেৱৰ শিষ্য ভট্টদেৱ হৈছে প্ৰথমগৰাকী মনীষী, যিগৰাকীয়ে সত্ৰৰ সংজ্ঞা আমাক দি থৈ গৈছিল। ভট্টদেৱে তেওঁৰ শৰণ মালিকা গ্ৰন্থত সত্ৰৰ সংজ্ঞা এনেদৰে দিছে: যত্ৰা চৰন্তি সদ্ধৰমান কেৱলা ভগৱত প্ৰিয়া নৱধা ভগৱত ভক্তি প্ৰত্যাহাং যত্ৰ বৰ্ততে তৎসত্ৰ মূৰ্তমং ক্ষেত্ৰাং বৈষ্ণৱং সুৰবন্দিতং তত্ৰাস্তাং বৈষ্ণৱাং সৰ্বে হৰিনাম পৰিয়ায়নম। অৰ্থাৎ যি স্থানত পৰম ভগৱন্তৰ প্ৰীতি বৰ্ধনাৰ্থে ঐকান্তিকভাৱে শুদ্ধ সৎ ধৰ্মৰ আচৰণ হয়, য'ত প্ৰত্যেক দিনাই শ্ৰৱণ কীৰ্তন আদি নৱধা ভক্তিৰ অনুশীলন হয়, তাকেই
সত্ৰ বুলি কোৱা হয়। এই কথা আমাক কোনে কৈ গৈছিল? ভট্টদেৱে কৈ থৈ গৈছিল। ই এনেদৰে ধৰ্মাচৰণৰ থলী হোৱাৰ বাবে উত্তম ক্ষেত্ৰৰূপে পৰিগণিত। সত্ৰত থকা বৈষ্ণৱসকলে পৰম হৰিনাম পৰায়ণ আৰু সেইবাবে এওঁলোক দেৱতাসকলৰো বন্দনীয়। দামোদৰীয়া সত্ৰসমূহৰ নামগৃহৰ এটা বৈশিষ্ট্য হৈছে মণিকূটৰ চাৰিচলীয়া। ওপৰত এটি গম্বুজ থাকে। মণিকূটৰ বেদীত প্ৰতিষ্ঠাপক বিগ্ৰহসমূহৰ নাম হ'ল বাসুদেৱ, শ্ৰীকৃষ্ণ, গোপীনাথ, বংশীগোপাল, গোবিন্দ চামৰাই, মদন মোহন যাদৰাই ইত্যাদি। দামোদৰ সত্ৰৰ অন্যতম ৰাজ সত্ৰ নামে পৰিচিত চাৰি সত্ৰ আমি সকলোৱে জানো। শ্ৰী শ্ৰী আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ আৰু কৰুৱাবাহী সত্ৰ। মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ ধৰ্মমত বিশুদ্ধ সনাতনীয়, বেদ আধাৰিত, গীতাশ্ৰয়ী আৰু একেশ্বৰবাদী। গুৰুজনাৰ ধৰ্মমতত হৰিবংশ, মহাভাৰত, ৰামায়ণ আদি শাস্ত্ৰৰ প্ৰভাৱ সুস্পষ্টভাৱে প্ৰতিফলিত হৈছে। গুৰুজনাৰ ধৰ্মপন্থ যিহেতু বেদাশ্ৰয়ী, সেইবাবে এই পন্থাই ঋগ বেদাদি চাৰি সংহিতা, ব্ৰাহ্মণ, আৰণ্যক, উপনিষদ, বেদান্ত আৰু বেদাংগ আদিক মান্যতা দিয়ে। ভাৰতবৰ্ষৰ উক্ত প্ৰধান আৰ্য শাস্ত্ৰৰ উপৰিও ৰামায়ণ, মহাভাৰত, হৰিবংশ, বিষ্ণু পুৰাণ, বৰাহ, পদ্ম, স্কন্দ, গৰুড়, বামন, বৃহৎ নাৰদীয় আদি পুৰাণসমূহকো এই পন্থাই মানি চলে। সাকাৰ ব্ৰহ্মৰ মাধ্যমত নিৰাকাৰ ব্ৰহ্মৰ উপাসক মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ ধৰ্মমত আৰু দৰ্শনত সেই বেদ বেদাংগ আৰু সনাতন হিন্দু ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। ব্ৰহ্ম সম্প্ৰদায়ৰ শ্ৰী শ্ৰী দামোদৰ গুৰুজনাই নিজৰ ধৰ্মমতত এফালে বৈদিক প্ৰভাৱ অক্ষুণ্ণ ৰাখিছিল, আনহাতে ভাগৱত ধৰ্মও প্ৰৱৰ্তাইছিল। সেইবাবে তেখেতৰ ধৰ্মমত বৈদিক, সনাতনী, ভাগৱতী, বৈষ্ণৱ ধৰ্ম আৰু বা চমুকৈ আমি বৈদিক, বৈষ্ণৱ, ভাগৱতী ধৰ্ম বুলি ক'ব পাৰোঁ। মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ প্ৰৱৰ্তিত আৰু প্ৰচাৰিত ভাগৱত উক্ত ভক্তি মাৰ্গৰ অন্তৰালত আছিল অন্তৰংগা ভক্তি, অৰ্থাৎ সকলো প্ৰাণীক আত্মস্বৰূপ জ্ঞান কৰি ঈশ্বৰৰ অংশস্বৰূপে ভগৱানক সাধন কৰা ভক্তি। সূক্ষ্মভাৱে অন্বেষণ কৰিলে দেখা যায় গুৰুজনাৰ জীৱন দৰ্শনেই তাৰ প্ৰমাণ। অন্তৰংগা ভক্তি কৰিবলৈ হলে লাগিব নিষ্কাম মানসিকতা আৰু সৰ্বজীৱত সমভাৱ মনোভৱ।